currently switched off. The subscriber is currently switched off. Hey, আমাৰ প্ৰেমিক পকি কি হলো? ও দিনক দিনে দেখোন মুখৰ কালাটো হলনি হৈ হৈ গৈ আছে। প্ৰেমত পৰি টেনচন, প্ৰেমিকাৰ মোবাইল সুইচ অফ। হয় নেকি? ঐ সাৱধান দে, আজিকালি ইহঁতৰ কোনো ঠিক নাই। পাৰ পালে হে পাৰ নাপালে পাৰ, চাহ পালে জিৰণি লয়। এইবোৰ কথা ভাবি আজিলৈকে মই কোনো ছোৱালী প্ৰেমত পৰা নাই। তই পৰা নাই নে তোৰ প্ৰেমত পৰা নাই অ? দুটাই একেটাই কথা দেচোন। ঐ তহঁতৰ আৰু বেলেগ কথা নাই নেকি হা? কিমান দেৰি নিদিবি আজি এবাৰ যদি খাই ফিৰি হৈ থাকে কালিলৈ ছোৱালী কেনেকৈ আনিব কচোন ৰয়। একো নহয় দে, মই বন্ধুটো আছোতো। বন্ধুটো থাকিলে কি ছোৱালীটো তই নানো, ছোৱালী ইহে আনিব। পাৰিম দে অ, ছোৱালী অনাটোনো কি ডাঙৰ কথা। গাড়ীত উঠি যাব লাগে, ৰুমালে মোক ঢাকি থ'ব লাগে, তাৰ পৰা দাঙি নিব, ৰভাত বহাই দিব। ছোৱালী আনিব লাগে, পাৰিম। পাৰিবি নে? মই জানো নহয় তই পাৰিবি, তোৰ ওপৰত মোৰ পুৰা বিশ্বাস আছে। কিমান ডাঙৰ ডাঙৰ কাম আমি মদ খাই কৰি দিছোঁ। এতিয়া don't mind. লাষ্ট বেচেলাৰ পাৰ্টি আজি ফালি দে। আৰু এটা লৈ আহোঁ নি? ৰচোন এইটোকে হেৰি কৰি লওক, নানিবি এইটো হেৰি কৰি লওক। ঐ ৰাম, তোৰ কাৰণে বেয়া খবৰ এটা আছে অ। বেয়া খবৰ? মই নয়নমণিৰ লগৰ, এইখন নয়নমণিয়ে দি পঠাইছে। কালিলৈ তাইৰ বিয়া। বিয়া? তাইক আপুনি ভুল নুবুজিব, তাই আপোনাক সঁচা অন্তৰেৰে ভাল পাইছিল। মই এতিয়া আহোঁ। তহঁতি অলপ ৰহ, মই এইক থৈ আহি আছো। বোমটোতো ফুটাই থৈ গ'লেই, লগত আকৌ এইষা কি কথা কৈ গ'ল? ঐ বোলে তাইক ভুল নুবুজিব, তাই আপোনাক মনে প্ৰাণে ভাল পাইছিল। হেৰৌ মনে প্ৰাণে ভাল পোৱা হ'লে বেলেগৰ লগত বিয়া সোমাবলৈ লয় নেকি? তাই মোক এনেকুৱা কিয় কৰিলে বাৰু? সঁচা ভাল পোৱাৰ পৰিণাম যদি প্ৰতাৰণা হয়, কল্পনাৰ কাৰেং যদি বেদনাৰে ভৰপূৰ হয়, মৰমৰ প্ৰতিদান যদি অশ্ৰু হয়, তেন্তে প্ৰেম ভালপোৱাই ভৰপূৰ এখন হৃদয় লৈ জীয়াই থকাৰ সাৰ্থকতাই ক'ত? দুখ নকৰিবি অ, তাইতো কিবা বাধ্যত পৰিওতো তেনেকুৱা কৰিব পাৰে। কালিলৈ মই তাইৰ বিয়ালৈ যাম। তাই মোক চকুত হৈ ক'ব পাৰিব লাগিব মোক ভাল নাপাওঁ বুলি। তই গ'লে সেইখন বিয়া হ'বগৈ জানো? সেইটো সময় ক'ব। বঢ়িয়া, ওলাবি, তোৰ লগত আমিও যাম। তহঁতি মাল খাই শেষে কৰিলি, এতিয়া মোকো পেক এটা দেচোন। নহ'লে আমাৰ খানাই খেলি মেলি হৈ যাব। কাইলৈ দৰাৰ লগত ময়ো যাম আকৌ দেই, কথাটো ক'লোঁ আকৌ। আৰু কিয় মাৰি দে। মোক এৰি থৈ নাযাবি, কথাটো ক'লোঁ আকৌ দেই। যাবি ওলাবি। ঐ তহঁতি আকৌ কালিলে ছোৱালীখন যদি কিবা যে নাখাবি আকৌ দেই। নাখাম? কিয় নাখাম? খাবলৈ নাপায়, এইটো সমাজৰ নিয়ম। এনেকৈ চুই আহিলে হ'ব। এইটো আকৌ কেনেকুৱা নিয়ম? খাবলৈ দিব, নেখাই চুই গুচি আহিম। মই কিন্তু খামেই।
এনেকুৱা নিয়ম মই প্ৰথম পাইছোঁ দেই। এই বিয়া তই প্ৰথম পাইছ যে সেইকাৰণে তই প্ৰথম পাইছ আকৌ দেই তই এবাৰ ক'লে নোশুন নি ইয়াক ইমান দেৰি নিদিবলৈ কৈছোঁ নিদিবি একো নহয় দিয়া খাবলৈ দিয়ক বিয়া পতাৰ পিছত মাইকীয়ে খাবলৈ নিদিবও পাৰে কিয় নিদিব মই আকৌ মাইকীৰ কথা শুনা মানুহ নহয় মোক মাইকীয়ে গিলাচত গোৱা কৰিব লাগিব সেইটো সময় ক'ব যদি সেইটো হ'বলৈ হয় নহয় পৃথিৱীৰ ভিতৰত তই সুখী মানুহ হবি বুজিছ তই সুখী মানুহ হবি আৰু এটা কথা কিন্তু জীৱনত এইখন বিয়া যে প্ৰথম দিনত ছোৱালী আনিবলৈ যাম কিন্তু ল'ৰা ছোৱালী যে সম্পূৰ্ণ সময়টো কোনো একো কৰিব নোৱাৰে বুজিছ মই নোৱাৰিম চাগে দেই বেলেগে ইমান কষ্টৰে বিয়াখন পাতিছে তহঁতি তাত গৈ পিনে জপহা খানিবিগৈ তাৰপিছত মোৰ গাৰ্লফ্ৰেণ্ডজনী বদনাম হওক নাই মই নোৱাৰিম দেই কি তই এষাৰ কথা কৈছ তই আমাৰ বন্ধু হৈ সেই বিশ্বাসঘাতক ঘৰক ছাপোৰ্ট কৰিছ ঐ আচলতে ই আমাৰ বন্ধু নহয় বুজিছ ই বন্ধুৰ নামত কলংক তই ঠিক কথা কৈছ তই সঁচাই বন্ধুৰ নামত কলংক নাপায় অ' বন্ধুৰ বিপদৰ সময়ত এনেকৈ ৰং চাব নাপায় ঠিক আছে তহঁতি যদি মোৰ কথা ইমান বেয়াকৈ ভাবিছ তেন্তে ওলাবি মই লৈ যাম কিন্তু ছোৱালীজনীৰ লগত ল'ৰাগাল গ'লে সিহঁতৰ লগত সন্দেহ নকৰিব জানো ছোৱালীৰ লগত ল'ৰাকেইটা গ'লেহে সন্দেহ কৰিব ছোৱালীৰ লগত ছোৱালী গ'লেতো সন্দেহ নকৰে তাৰমানে আমি সিহঁতৰ ঘৰত ছোৱালী সাজত প্ৰৱেশ কৰিম তাকে ভাবিছোঁ বঢ়িয়া তেনেহ'লে দে হাত এক ফুল দুই মালিক কাৰ ভাগ্যই নিয়ে এটানি ঐ মা ঐ মা অঁ এইকেইযোৰ দেখোন ইয়াতে আছে ৰ এইযোৰ মোলৈ হ'বই যেন লাগিছে পিন্ধি নোপোৱা বস্তু লগাই চাওঁ ৰ এইফালে হ'ব অলপ টানিছে দেই পিঠিটো ঐ তেজ খোৱা কি মাৰা মোৰটো কৈছ ঐ মা এইটো চাইজটো কিমান কেলে তোক কিবা কাম এটাত লাগে কচোন কিমান চাইজ কি কৰ জহনিত যোৱা কি কৰ মই এইখন ললো তই আহ পেটিকোট এটা আৰু তোৰ হেৰি এটা দিবি ফাটিব বুলিছো নহয় মোৰ কাপোৰ তই মোৰ কাপোৰ কানিবোৰ কেলে বেগত ভৰালি লাগে দৰকাৰ তাত কি দৰকাৰ লাগে মোৰ কাপোৰবোৰ তোক পিছত গম পাবি নহয় জানো পাই এই ল'ৰাটোৱে এখন কি কৰিবলৈ লৈছে সিহে জানে আৰু তহঁতি আকৌ তাত খেলি মেলি নকৰিবি দেই বুজিছ নাই একেবাৰে খেলি মেলি নকৰিবি খেলি মেলি কৰিবলৈ আমাক শুকুনি পাইছ নি নকওঁ দে বৈ চাই ল মোৰ গাৰ্লফ্ৰেণ্ডজনীৰ কথা আছে আকৌ বহুত ৰিক্সত লৈ আহিছোঁ হ'ব দে টানকে ধৰি ল পৰিবি তহঁতৰ হোৱাই নাই নি ইফালে ভকত ওলাই ৰৈ আছে সোনকাল কৰ নলীটো অকণমান দিয়াই সেইটো সুধিবলগীয়া কথা নি আছে যদি দে আছে আমি এইবোৰ পিছতো ঠিক কৰিব পাৰিম মাৰি দিয়ক গাটো কিবা ৰিমঝিম লাগিব মই বেগ দিলোৱে তাত তহঁতিও মাৰ সোনকালে সেইটো লৈ ল'ব লাগে এইটো তাত দি দিম বাহিৰত জীৱনত প্ৰথমবাৰ তোৰ কাৰণে ছোৱালী কাপোৰ পিন্ধিব লগা হৈছে
পাছত আকৌ মাইকী পাই আমাক পাহৰি নাযাবি হ'লে দেই কৈ দিছোঁ সোনকাল কৰ দৰা আহি পাবহি এতিয়া ঐ দৰাটোৰ নামটো কি অ' চন্দ্ৰ এই বেছ জমিব দেই একেখন বিয়ালৈকে ৰাম চন্দ্ৰ এই দুইটা আহিব পিন্ধো মাৰিছোন এই উল্টাকে পিন্ধিছ এইটো এনেকে নিপিন্ধে খুল পিন্ধি পালেহে চুলিখিনি ক'ত এইবোৰ বৰ অশান্তি দেই আজো ইমান ধুনীয়া লাগিব আৰু দেই সেইযোৰ পিন্ধিব নাজানো পিন্ধাই দে আকৌ ঐ চাচোন চা একদম ঠিক কৰি দে ভালকৈ ঠিক কৰি দে একদম ঐ খৰ কৰ মাজৰজনী বিয়া পাতিলে সুহাগ ৰাততে সংসাৰ ভাগিব হেও ৰুমালখন এতিয়া মুখত নামায় নহয় তই যেতিয়া কইনা ঘৰ পদূলিত নামিবি তোক যেতিয়া আদৰিবলৈ আহিব তেতিয়াই ৰুমালখন মায় ঠিক বন্ধু বস্তুটো লৈ আহিছিলোঁ নহয় খা এই তহঁতি মানে কামটো কৰি আছ মোকো দে লওক লোৱা তুমি লোৱা দিয়ক এইটো আকৌ কি কৰিলে এই অৰ্থনীতিৰ ঠাণ্ডা পানী খাইছিলোঁ সেইটো এটা পেটতে মিলি যাব আৰু এইটো কিন্তু নতুন আৱিষ্কাৰ মাল পানী নিমিলোৱাকৈ খাব লাগে পেটত ঢকিয়াই মিলাই দিব লাগে তুমি পিছে আকৌ বেছিকৈ নাখাবা দেই গাড়ী আকৌ ধুনীয়াকৈ চলাব লাগিব দেই এই ছোৱালী নিয়া কথা আছে একো চিন্তা নকৰিব আপুনি ঐ তোৰ বিয়ালে কোন আহিছে চাচোন তুমি চকুলো মচিলৈ হাঁহি মাৰিছো আনা এই পলৰে পৰা মাথো মোৰ হোৱানা তুমি মোৰ অবিহনে সুখী হ'ব পাৰিবা আৰু যদি নোৱাৰা মোৰে কইনা তুমি মোৰে কইনা মাথো মোৰে কইনা হেৰি শুনিছেনে হেৰি ভিতৰলৈ আহকচোন কি হ'ল কেলে এনেকে টানিছা মাজনী দেখোন ভিতৰত নাই ভিতৰত নাই কলৈ গ'ল জানো মই কেনেকৈ জানিম মই তাইক এতিয়া ৰাস্তাত দেখি থৈ আহিছো এই মাত্ৰ তাই ভাল পোৱা ল'ৰাটোৰ লগত বাইকত পলাই গৈ আছে মই এতিয়াই দেখি থৈ আহিছো আহকচোন আহক সোনকালে আহক হৰি এইজনীয়ে বাৰু এইটো কি কাম কৰিলে আমাৰ নাক কাণ সকলো কাটিলে এনেকুৱা দিন দেখাৰ আগতে মই যে মৰি যোৱাহেঁতেনে ভাল আছিলে হেৰি কেলে আপুনি এনেকুৱাখন কৰিছে ভগৱান ধৈৰ্য ধৰক ধৈৰ্য ধৰচোন অকণমান ধৈৰ্য ধৰচোন তই চিঞৰ বাখৰ নকৰিবি খুৰা এই ছোৱালী পলোৱাই নিয়া দুটাক ধৰি থৈ দিছো আহক সোনকালে তই যাব নালাগে ইহঁতক মই এখিনি দিম তুমি ইয়াক ধৰি ৰাখা
লাগিব নেমাৰিবিচোন কোনোবাই মোক দাগ কৰিছে এইখিনি মই কাটি টুকুৰা টুকুৰা কৰি তই ধৈৰ্য ধৰচোন ওপৰতে সমস্যাখন নবহাবিচোন ইহঁতক কাণত ধৰি থৈ দে তই ভিতৰলৈ বলচোন তই ভিতৰলৈ বল ইহঁতক কাণত ধৰি থৈ দে চুলিছা সৰুৰ পৰা মই তাইক কিমান মৰমত তুলি তালি ডাঙৰ দীঘল কৰিছিলো এতিয়া তাই আমাক মৰমৰ উপহাৰীয়া কি দিলে এতিয়া বাৰু মই দৰা ঘৰৰ মানুহ আহিলে কি বুলি ক'ম বাৰু সিহঁতক কি বুলি ক'ম বাৰু আহা তই কন্দা কথাখন নকৰিবিচোন দৰা ঘৰৰ মানুহক কি ক'ব লগা আছে মই ক'ম তই ধৈৰ্য ধৰচোন ধৈৰ্য ধৰ অ' দাদাইটো ড্ৰাইভাৰ গাড়ী আহি পালেহি আহকচোন আহক সোনকালে আহক আহক কেলে কৰিছ দৰাক আদৰিবলৈ মই যাম নহয় যি ক'ব লগা আছে মই ক'ম মই এতিয়াই দৰাক আদৰিবলৈ যাম তই লাহে লাহে আহি থাক স্নেহৰ জুমটি হেৰুৱা ইমান চাউল নেমাৰিবিচোন আজি মাৰিব মোক দাঙি নিলে যে তাক চুপ মনে মনে গৈ থাক ভায়েক ককায়েক নাই হবাই আকৌ তাৰ চুলিছা ঐ কি চকু পানী উলিয়াই দেখাব আহিছ এডাল দেখিছ একেবাৰে দিওঁৱে নি কুকুৰখন ছোৱালী চুকুবলৈ আহিছ ঐ এইখন কাপোৰখন ভালকে ল এইবোৰ ওলাই আছে পেট চেট ওলাই আছে ভালকে ল মাৰলে মনত পৰিছে কথা ক'বলৈ আহিছ ঐ কি লাগিছে তোৰ ইয়াতে ক সেই তাত ক যা ইয়াতে কৰিব পাৰি নি কিবা কেলে নয় সেই তাত ক যা কথা ক'বলৈ আহিছ মাইকী কাপোৰ পিন্ধি তহঁতি ছোৱালী চুকুবলৈ আহিছ দিওঁহে নি আকৌ হা কান্দি নাথাক অ' দাদা বজুৱেকে পাচাব কৰিব লাগিছে কি লাগিছে তোৰ বহি থাক মুটি মেলি আহিব নোৱাৰ হা বহি থাক কৃষ্ণ আপোনালোকৰ সকলোৱে খোৱা বোৱা হ'লনে বাৰু হৈছে সকলোৱে খুৱাব হেৰি আপোনালোকৰ নিয়ম নীতি হ'ল যদি কন্যাগৰাকীক লৈ আহক কইনা উলিয়াই দিব লাগে নিয়ম নীতি হ'ল যদি কইনা উলিয়াই দিয়ক সোনকালে উলিয়াই দিয়ক আৰু ৰাইজ আপোনালোকে আমাক কি শাস্তি দিয়ে দিয়ক আজি আমি আপোনালোকক কন্যা উলিয়াই দিব নোৱাৰিম
এইষা আকৌ কি কথা কৈ একেবাৰে ঠিক কথাই কৈছোঁ আপোনালোক আহি পোৱাৰ অলপ আগে আগে আমাৰ কন্যা পলাই গ'ল ওলাই গ'লে কেনেকৈ হ'ব যদি ছোৱালীয়ে কাৰোবাক ভাল পাইছে এইখন বিয়ালৈ আগবাঢ়িব নালাগিছিল ৰাইজ সেইটোতো মোৰ ডাঙৰ দুখ হ'ল মই আপোনালোকৰ প্ৰধান শত্ৰু আপোনালোকৰ শ্ৰীচৰণত মই সেৱা জনাইছো আপোনালোকে মোক ক্ষমা কৰি দিব মই এইবোৰ একো নাজানো মোক ছোৱালী লাগিবই মোক ছোৱালী দিলেহে যাম ছোৱালী নিবি ছোৱালী পলাই গ'ল ইয়াত বমি নকৰিবি ৰাইজ ময়ো আপোনালোকৰ ওচৰত হাতযোৰ কৰিছোঁ আমাক ক্ষমা কৰি দিয়ক দুদিনৰ চিনাকি কাৰোবাক পাই যি ল'ৰা ছোৱালীয়ে নিজৰ পিতৃ মাতৃকো পাহৰি থাকিব পাৰে তাতোতকৈ ডাঙৰটো কি থাকিব পাৰে ৰাইজ যিগৰাকী মাতৃয়ে 10 মাহ 10 দিন নিজ সন্তানক গৰ্ভত ৰাখি ডাঙৰ দীঘল কৰিব পাৰে সেই সন্তানেও যদি পিতৃ মাতৃৰ কথা এবাৰো নাভাবে ইয়াতকৈ আৰু ডাঙৰ দুখ কি থাকিব পাৰে ৰাইজ ময়ো আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ ৰাইজ আপোনালোকৰ শ্ৰীচৰণত সেৱা ধৰিছোঁ হেৰি ভাতকেইটা খাই লওঁগে ব'লক খা গৈ যা ভাতকেইটা খাই লৈগৈ দুখ কৰি নাথাকিবি জন্ম মৃত্যু বিবাহ এইবিলাক সকলো ওপৰজনৰ কথা তাই জন্ম হোৱা দিনা ঘৰলৈ লক্ষী আগমন হৈছে বুলি মই ধূপ ধূনা জ্বলাইছিলোঁ তাই মুখখন চাই চাই মই দ্বিতীয় এটা সন্তানৰ আশা কৰা নাছিলোঁ তাই যে আমাৰ অন্তৰত ইমান আঘাত দিব মই কল্পনাই কৰা নাছিলোঁ হ'ব দে হৃদয় খুচৰি বেদনাবিলাক জগাই নুতুলিবি যা যা ভাতকেইটা খাই লৈগৈ যা এতিয়াও আমাৰ কৰিবলগীয়া কাম বহুত আছে হ'লেও মোৰ মনে কথাষাৰ বৰ সহজভাৱে ল'ব পৰা নাই তাই যদি কাৰোবাক ভালেই পাইছিল মোকতো কথাষাৰ এবাৰ ক'ব লাগিছিল আমিতো তাইৰ শত্ৰু নহয় আচলতে বুজিছোঁ আমাৰো কিছুমান দুখ নথকা নহয় আমি অকল ল'ৰা ছোৱালীবিলাকক শাসন কৰি থাকিলে নহ'ব বয়সৰ অনুপাতে সিহঁতৰ লগত আমি বন্ধুত্বপূৰ্ণ ব্যৱহাৰ কৰিব লাগিব তেতিয়াহে সিহঁতি আমাক মনৰ কথাবিলাক খুলি ক'ব মা চাহ খাওক দিয়া তই এইক এনেকৈ আনি ভুল কৰিলি মাক দেউতাক খালে চাগে অন্তৰত কিমান আঘাত পাইছে তহঁতি যেতিয়া নিজৰ ল'ৰা ছোৱালী তুলিবি তহঁতৰ ল'ৰা ছোৱালীও যেতিয়া এনেকুৱা কৰিব তেতিয়া তহঁতি অনুভৱ কৰিবি তহঁতি হালেই গৈ মাৰ দেউতাৰৰ ভৰিত ধৰি ক্ষমা খুজিবিগৈ ল'ৰা ছোৱালীয়ে যিমান দুখ কৰিলেও মাক দেউতাকে ক্ষমা কৰি দিয়ে চকুলো মচিলৈ হাঁহি মাৰিছো আনা এই পলৰে পৰা মাথো মোৰ হোৱানা চকুলো মচিলৈ হাঁহি মাৰিছো আনা এই পলৰে পৰা মাথো মোৰ হোৱানা তুমি মোৰে কইনা মাথো মোৰে কইনা তুমি মোৰে কইনা মাথো মোৰে কইনা